Namaskar and welcome to New Educate Active and Passive Voice. যাৰ questions আমি বহুত কেইটা কম্পিটিটিভ এক্সামছত ইয়াৰ questions regularly appear হৈ থাকে মানে দেখা গৈ থাকে সেইকাৰণে আজি solve কৰিম active and passive voiceৰ MCQs solve কৰি আমি কনচেপ্টখিনি শিকিম যি shortcut থাকে সেই solve কৰিয়ে তোমাক দি যাম সেইকাৰণে ভিডিঅ'টো শেষৰলৈকে চাবা আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কৰি লোৱা ভিডিঅ' একদম এক্সাইটিং হ'ব active passive আজি তোমাৰ কাৰণে আমি হৈ যাব so let's begin question number 1 जो আগতে তোমাক এটা একদম সিম্পল ডেফিনিশন দি দিওঁ যে active passive হয় কি এতিয়া যেতিয়াই তুমি চাবা simple example এটা ram kicks the ball তাত এইটো active হয় passive হয় the ball লিখি দিওঁ ন active to যেতিয়া passive হয় object to subject হৈ যায় subject to object হৈ যায় object to subject হয় subject to object হয় কাৰণ একো হলনি নহয় কিন্তু পজিশনটোহে হলনি হয় আসল বস্তু কি চেঞ্জ হয় the ball is kicked by ram হৈ যায় মানে এতিয়া চোৱা এই কিকটো হয় কি ভাৰ্বটোহে চেঞ্জ হয় মানে এক্টিভ পেছিভ ভইচক আমি কি ক'ব পাৰোঁ চেঞ্জ অফ ভাৰ্বছ চিম্পল এজ দেট এতিয়া যিহেতু গম পালা যে ভাৰ্বৰ ফৰ্মহে চেঞ্জ হয় প্ৰথম আমি ছাবজেক্ট আৰু অবজেক্টকেইটা আইডেণ্টিফাই কৰি লওঁ তাৰপিছত ভাৰ্বটো আইডেণ্টিফাই কৰি লওঁ তাৰপিছত তাৰ ফৰ্মটো চেঞ্জ কৰি দিলে হ'ল আৰু ফৰ্ম চেঞ্জ কৰাও তোমাৰ এক্টিভৰ আৰু পেছিভ মানে এক্টিভৰ পৰা পেছিভ লৈ যোৱা এটা ষ্ট্ৰাকচাৰ থাকে এটা মানে ৰুল থাকে সেই ৰুলখিনি ফ'ল' কৰি গ'লে হ'ল বাকী একদম একোৱেই নাই ইয়াত তো প্ৰথম কেইটামান আৰামছে কৰিম কনচেপ্টটো বুজিম তাৰপিছত স্পীডটো বঢ়াম প্ৰথম কুৱেশ্যন নম্বৰ 1 দ্য স্কলাৰ্ছ আৰ ডেক'ৰেটিং দ্য থিয়েটাৰ ফৰ দ্য এনুৱেল ডে চেলিব্ৰেশ্যন এইটো হ'ল কি ছাবজেক্ট এইটো হ'ল কি অবজেক্ট পেছিভত কি অবজেক্টটো হৈ যাব ছাবজেক্ট ছাবজেক্টটো হৈ যাব অবজেক্ট দ্য থিয়েটাৰ এতিয়া চোৱা এইটো কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰত আছে কণ্টিনিউৱাছৰ তোমাৰ ৰুলটো কি হ'ল ইজ এম প্লাছ বিং লাগি যাব যেতিয়াই তোমাৰ কণ্টিনিউৱাছত থাকে বিং এইটো এক্সট্ৰাকে লগাব লাগিব তাৰপিছত ভাৰ্বটো থাৰ্ড ফৰ্মত যাব সেইটোৱে তোমাৰ ৰুল হ'ল যেতিয়া কণ্টিনিউৱাছ থিয়েটাৰ যেতিয়া হয় তেতিয়াহ'লে ছিংগুলাৰ হয় ইজ বিং ইয়াত এতিয়া ডেক'ৰেটিং আছে থাৰ্ড ফৰ্মটো এতিয়া ভাৰ্বটো হয় ডেক'ৰেট থাৰ্ড ফৰ্মটো তাৰ is being decorated by the scholars for the day celebration. All yes, one. Object asile subject হৈ গ'ল subject to object হৈ গ'ল is mr আছিল continuous asile এখানে is mr লাগিলে তাৰপিছত এই additional এটা word লাগি গ'ল আৰু verb to structure to change হৈ গ'ল from ing to third form that is ed decorated এইটোৱে ইয়াত একোৱেই চেঞ্জ মানে অকল স্কলাৰ টু স্কলাৰ জেগাত মানে ই অবজেক্টৰ পৰা ছাবজেক্ট হ'ল অকল চেঞ্জ হ'ল কি ভাৰ্বৰ ষ্ট্ৰাকচাৰটো সেইকাৰণে আমি পেছিভ আৰু এক্টিভ ভইচক এক্টিভ ভাৰ্ব আৰু পেছিভ ভাৰ্ব বুলিও ক'ব পাৰোঁ মানে ইয়াত অকল ভাৰ্বৰ ষ্ট্ৰাকচাৰহে চেঞ্জ হ'ব আৰু একো নাই ইয়াত নেক্সট কুৱেশ্যন ইণ্ডিয়া ইজ স্প্ৰাউটিং আ নিউ প্লেন টু কণ্ট্ৰল হাৰ ইনহেবিটেঞ্চ আকৌ স্প্ৰাউটিং আছে তেতিয়াহ'লে কণ্টিনিউৱাছ হয় এইটো ছাবজেক্ট স্প্ৰাউটিং আ নিউ প্লেন এইটো হ'ল অবজেক্ট তেতিয়াহ'লে কণ্টিনিউৱাছ যেতিয়া হয় ছেম ষ্ট্ৰাকচাৰ ছেম ৰুলে ফ'ল' হ'ব এতিয়া কি হ'ব নিউ প্লেন আকৌ ছিংগুলাৰে হয় ইজে লাগিব তাৰপিছত বিং লাগিব তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্মটো কি হয় স্প্ৰাউট তেতিয়াহ'লে ইজ বিং ইয়াত হৈ যাব sprouted by India to control ঠিক আছে এতিয়া এইফালে question number 3 they found the lock broken last night
found আছে, broken আছে, মানে simple pastৰ structure. simple pastৰ rule কি হয়? simple past যেতিয়া দেখিবা তাক active পৰা passive বনাব হলে আমি was were লগাই দিওঁ, লগতে verb third form লগাই দিওঁ, আৰু তাৰপিছত adjectiveটো যোনটো থাকিব সেইটো লগাই দিওঁ। এতিয়া চাওঁ বলা যে objectটো কি? objectটো হয় log. logটো হ'ব subject, was were লাগিব, ইয়াত লগটো singular হয়, was লাগি যাব, তাৰপিছত verbটো লাগিব, মানে verbৰ third formটো লাগিব, verbটো হয় কি found, find, found, তেতিয়াহ'লে third form foundে হয়। তাৰপিছত লাগি যাব adjective, adjectiveটো কিন্তু হয় এইটো state হয় broken, তেতিয়াহ'লে adjective broken, the lock was found broken last night, তাৰপিছত by, এটা dayটো কি হৈ যাব then। Next question number 4, এইফালে they should spurt the conspirator dead, spurtৰ meaning কি হয় মোক কমেন্টত লিখি দিয়াচোন, আৰু এতিয়ালৈকেও যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই জলদি কৰা, এই প্ৰথম ভিডিঅ'ৰ পৰা কৈ আছো জলদি সাবস্ক্ৰাইব কৰা, লাইক কৰা, কমেন্ট কৰা, নকৰেই মানুহে, আজি কৰিব কৰা। আৰু এইফালে চোৱা they should spurt the conspirator dead, should আছে, should হয় কি মডেল, মডেল should যেতিয়া থাকিব মডেল থাকিব, তাৰপিছত ই কি ল'ব, বি ল'ব, প্ৰথমটো তোমাৰ অবজেক্টটো সাবজেক্টটো হ'বই, should spurt the conspirator, অবজেক্ট কি হয় এইটো conspirator, the conspirator, ইমানখিনিটো ঠিকে আছে, তাৰপিছত should হ'ব, তাৰপিছত বি verbৰ verb হয় এইটো হ'ব কি third form, third form লাগিব মানে spurted, the conspirator should be spurted, should be to ইয়াত লিখিলো, ইয়াত নিলিখিলো, should be spurted dead by, they আছে, they টো কি হলে চেঞ্জ হ'ব then, who inaugurated the exhibition, if who টো যেতিয়া active পৰা আমি passive লৈ যাম কি হ'ব by whom, by whom টো লাগিলে, তাৰপিছত past আছে যিহেতু past form was এটা লাগিব, তাৰপিছত আহিব কি অবজেক্টটো, by whom was the exhibition, এতিয়া inaugurate হয় verbটো, তাৰ third form inaugurated হয়, inaugurated থাকিব, by whom was the exhibition inaugurated, ইয়াত এক্সট্ৰাকে কি লাগিলে অকল খালি by who to by whom হৈ গ'ল, pastত যিহেতু আছে সেইকাৰণে was আৰু were কিবা এটা লাগি যাব, অবজেক্টে থাকিব, খালি এইটো inaugurated টো সেকেন্ড ফৰ্মটো আৰু থাৰ্ড ফৰ্মটো একেই যিহেতু হয়, ইয়াত থাৰ্ড ফৰ্মটো লাগিলে সেইটো inaugurated হয়। নেক্সট কুৱেশ্যন, ক্লোজ দ্য ডোৰ, ক্লোজ দ্য ডোৰ এইবোৰ ৰিকুৱেষ্ট কৰা, তোমাৰ কমাণ্ড দিয়া বা তোমাৰ এডভাইচ দিয়া, এইবোৰ সেন্টেন্সক আমি কি কওঁ ইম্পেৰেটিভ সেন্টেন্সেস, ইম্পেৰেটিভ সেন্টেন্সেস বোৰ এক্টিভৰ পৰা পেছিভ হলে কেনেকৈ, ইম্পেৰেটিভ সেন্টেন্সবোৰ এইটো যিহেতু ক্লোজ দ্য ডোৰ দিছ ইজ কমাণ্ড, ইম্পেৰেটিভ সেন্টেন্সবোৰত তোমাৰ লেট এটা লাগিব, লেট তাৰপিছত অবজেক্টটো হয় কি the door, তাৰপিছত বি লাগিব, তাৰপিছত close third form, let the door be closed, simple একদম সব স্কুলতে কৰা এইবোৰ হয় নাই, একো স্ট্ৰাকচাৰ, খালি মনত থলে হ'ল যে ইম্পাৰেটিভ যেতিয়াই লাগিব, যেতিয়া কমাণ্ড ৰিকুৱেষ্ট হ'ব বা এডভাইচ হ'ব, লেট এটা লগাই দিবা, তাৰপিছত আৰু অবজেক্টটো অবজেক্টে থাকিব, বি এটা লাগিব, তাৰপিছত পেছিভ যেতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্মে লাগে যায় জেনাৰেল, এইটো এটা মনত থবা, অবজেক্টটো সাবজেক্ট চেঞ্জ হ'ব, সাবজেক্টটো অবজেক্টলৈ যাব, তাৰপিছত ভাৰ্ব ফৰ্মটো একৰ্ডিং টু দ্য টেন্স হি চেঞ্জ হৈ যায়, ইমানখিনি মনত থলে এইটো মিলি, nobody has answered her question, nobody has answered her question, এইটো এক্টিভ আছে, এক্টিভৰ পৰা পেছিভ গুচি গ'লে nobody টো বিকাম হৈ যাব কি anybody, এইটো এটা পইণ্ট মনত থবা, nobody টো anybody হ'ব, তাৰপিছত ইয়াত
has answered her question. Object কি হয়? Her question. Her question টো ইয়াত প্ৰথম লিখিল। Has আৰু have কমন আছে। মানে has answered মানে কি ফৰ্ম কি ষ্ট্ৰাকচাৰ হয় এইটো হয় তোমাৰ প্ৰেজেন্ট পাৰফেক্ট ষ্ট্ৰাকচাৰ has আৰু answered। এতিয়া যেতিয়া has answered থাকে এই প্ৰেজেন্ট পাৰফেক্টটো হ'ব কি প্ৰেজেন্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰ যেতিয়া থাকিব তেতিয়া has বা have টো লাগিবই লগতে been টো লাগিব। Has the question her question যিহেতু হয় singular হয় has been এতিয়া answered to answer are answered third form answered হয় by has been answered by anybody এতিয়া চোৱাচোন ই nobody হয় nobody negative sense আছে যে খালি এটাই কথা ইয়াত মন কৰিবা যেতিয়া negative sense থাকিব আৰু এটা চেঞ্জ কৰিবা has ইয়াত not to লগাই has not been answered by anybody all good simple next question number 8 এফালে চোৱা the judge delivered the verdict at the courtroom yesterday delivered simple past কি deliver কৰিলে verdict object তেতিয়াহ'লে verdict তেতিয়াহ'লে the verdict simple past যেতিয়াই হয় কি কৈছিলো was আৰু were লাগিব তেতিয়াহ'লে was লগাই দিয়া ইয়াত the verdict was delivered third form delivered delivered by subject to object হ'ব by the judge to ইয়াত থাকিব at the courtroom to একেই থাকিব এইটো একো চেঞ্জ নহয় এতিয়া yesterday to কি হ'ব delivered by the judge yesterday to হৈ যাব passive the previous day ইমান হয় ন একদম simple কিন্তু তোমালোকে এতিয়া যদি মন কৰিলা লাষ্টৰ কুৱেশ্যনটো যেতিয়া মই yesterday to previous day কৰিলো কিবা মন কৰিলা আমি ভয়েস কৰি আছো আৰু মই narration নাই কৰা narrationত সেই yesterday to previous day হৈ যায় কিন্তু ভয়েসত নহয় he judge delivered by the judge at the courtroom yesterday থাকিব এনেকা তোমাৰ ৰুলছবোৰ কেতিয়াবোৰ এনেকাই overlap হ'ব আৰু এই পইণ্টটোক মই ইলাষ্ট্ৰেট কৰিবলৈ মই yesterday to the previous day বনাইছো তাৰ কাৰণ এইটো যে তোমাৰ ইনডাইৰেক্ট ডাইৰেক্ট স্পিচ আৰু তোমাৰ ভয়েসৰ ৰুলছবোৰ আমি জেনেৰেলি যেতিয়া কম্পিটিটিভৰ কাৰণে পঢ়ো গোটেইখিনি একেলগে পঢ়ো যে overlap হৈ যায় সেইটো মনত হ'লে হ'ল খালি এনেকা এৰৰ্ছবোৰ অকণমান কমেই দেখা যায় মেইনখিনি তোমাৰ এইটো এৰৰে থাকিব তথাপিও যিমান পাৰফেক্টলি প্ৰেক্টিছ কৰিবা যিমান এৰৰৰ পৰা প্ৰেক্টিছ কৰিবা সিমান তোমাৰ কাৰণে তোমাৰ এক্সামৰ কাৰণে এতিয়ালৈকে কাৰ কাৰ একদম শুদ্ধ হৈ আছে কমেণ্টত লিখি দিয়া যে মোৰ শুদ্ধ হৈছে আৰু এতিয়া কুৱেশ্যন নম্বৰ 9 ফালে চোৱা 9 ক্লোজ অল দ্য ডোৰ্ছ এণ্ড উইণ্ডোজ এট নাইট সেইটো কি হয় কমাণ্ড হয় তেতিয়াহ'লে ইম্পেৰেটিভ চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ কি থাকে ইম্পেৰেটিভ চেণ্টেন্স যেতিয়া আহিব লেট লাগি যাব আৰু বি লাগি যাব লেট আৰু বি লাগিব ইম্পেৰেটিভত তেতিয়াহ'লে প্ৰথমটো লেট লাগিব let all the doors তাৰপিছত লেটৰ পিছত কি লাগে এইটো ইয়াত বি লাগিব বি তাৰপিছত ভাৰ্বৰ past participle form মানে third form be closed let all the doors and windows এইটো ইয়াত আহি যাব be closed at imperative মনত হ'লে হ'ল let লাগিব তাৰপিছত be লাগিব ভাৰ্বৰ third form টো লাগিব next question people use mobiles for various reasons এতিয়া simple present ৰ structure কি লাগে is am bar লাগিব past participle সেইটো কমনে সেইটো কৈছিলো লগত past participle হ'বই হ'ব সেইটো মনত হয় তেতিয়াহ'লে ইয়াত এতিয়া subject কি হয় people object কি হয় mobiles plural তেতিয়াহ'লে হ'ব কি are তাৰপিছত verb third form use আছে used হৈ যাব for various purposes for various reasons তাৰপিছত by
Next question number 11 এইফালে চোৱা the complexity has been resolved by numerous experts এটা বাই লাগি আছে গম পালাই passive হয় এইটো কি হয় তোমাৰ present perfect structure present perfect মানে passive structure এতিয়া ইয়াত কি কৰে প্ৰথমটো ইয়াত যোনটো অবজেক্ট থাকে বাইটো ইফালে হৈ যাব সাবজেক্ট তেতিয়া হলে ইয়াত numerous experts আহি যাব তাৰপিছত has আৰু have to থাকিবই numerous experts has নে have experts হয় have হ'ব বঢ়িয়া বঢ়িয়া তুমি লোকে এতিয়া পাৰি গৈছা চোন have তাৰপিছত numerous experts have resolved the complexity first bean এইটো যেতিয়াই তোমাৰ পাৰফেক্ট ষ্ট্ৰাকচাৰ দেখিবা বিনটো আঁতৰাই দিলে হ'ল নেক্সট কুৱেশ্যন নম্বৰ 12 এইফালে চোৱা ইয়াত আছে কি সিম্পল প্ৰেজেন্টৰ ষ্ট্ৰাকচাৰক যেতিয়া আমি এক্টিভৰ পৰা পেছিভ বনাওঁ কি চেঞ্জ হয় ডিজ এম আৰ লাগে আৰু ভাৰ্বৰ ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্ম লাগে তেতিয়াহ'লে ইয়াত এইটো আহিব আগত মানে ডিলিচিয়াছ ফুড ভাৰ্বটোৰ ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্ম কুকড বাই সিম্পল হয় কিন্তু কনচেপ্টখিনি বুজিবলৈ বহুত ইফেক্টিভ হয় ইকুৱেশ্যনবোৰ আৰু চব তোমাৰ কিছুমানটো ইয়াৰ পৰা ফাৰ্ষ্ট ইয়েৰ কুৱেশ্যনছতো দেখা দিছে সেইকাৰণে ইয়াক এইখিনি প্ৰেক্টিছ কৰি কনচেপ্টখিনি ইউজ কৰিলে তোমাৰ আহিয়ে যাব নেক্সট কুৱেশ্যন নম্বৰ 13 এইফালে father gave him a little puppy gave past simple past বোৰ তোমাৰ চেঞ্জ হ'ব perfect হ'লে তেতিয়াহ'লে objective a little puppy to ইয়াত আহি গ'ল past হয় লাগিব was verb from verb to হয় কি give লাগিব a little puppy এটা বুজাইছো তেতিয়াহ'লে was the corporation paid her an insufficient salary next is question number 14 the corporation paid her an insufficient salary আকৌ পাষ্টৰ ষ্ট্ৰাকচাৰ সিম্পল পাষ্টৰ ষ্ট্ৰাকচাৰ হৈ লাগিব কি was were তেতিয়াহ'লে কিন্তু ইয়াতে মন কৰিব লগা কথা এটা আছে যে হাৰটো আছে হাৰটো চেঞ্জ হৈ যাব C was paid third form of pay to her verb to third form of pays paid he was paid an insufficient salary এই গোটেইটো ইয়াত আহিলে by the corporation ইয়াত খালি এইটোৱে মন কৰিব লগা আছিলে যে হাৰটো C হৈ যায় passive next question do not abuse a child আকৌ এইটো কি হ'ল imperative হয় নাই do not abuse a child advice হয় নে command হয় এইটো মোক প্ৰথম কোৱাচোন কমেন্টত লিখি দিয়া যে এইটো এডভাইস হয় নে কমান্ড পিছত এইটো ইম্পাৰেটিভ যেতিয়া হয় ইম্পাৰেটিভ যেতিয়াই তুমি প্যাসিভত বনাবা কি লাগিব লেট লাগিব প্ৰথম লেট not to লাগি যাব not child লেটৰ পিছত লৈ কি বি লয় বি টো লাগিলে ইয়াত বি ভাৰ্বৰ থাৰ্ড ফৰ্ম abused let not no লিখি দিছিলো সো আজিৰ ইমানে 15টা কোৱেশ্চনছ এক্টিভ আৰু প্যাসিভস এইখিনি একদম স্কুলত পঢ়িয়ে আহিছে এইখিনি কনচেপ্টখিনি ৰিফ্ৰেছ কৰিলে হ'ল প্ৰেক্টিছ কৰি যাবা ডেইলি নহ'লে মোৰে ভিডিঅ'কেইটা চাই থাকিবা মোৰ আগন্তুক ভিডিঅ'কেইটা মিছ নকৰিবলৈ ছাবস্ক্ৰাইব কৰি থোৱা আৰু নটিফিকেশ্যন বেলটো প্ৰেছ কৰি থোৱা see you in the next video with more MCQ